নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে মই মোৰ ব্লগটিলৈ সকলোকে স্বাগতম জনালোঁ। আজি আপোনালোকক মই দেখাবলৈ যাম দেওপানী দুৰ্গা মন্দিৰ আৰু গৰম পানী। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এয়া আমি গৈ আছোঁ দেওপানী দুৰ্গা মন্দিৰৰ অভিমুখে। এয়া আমি আহি পাইছোঁহিয়ে। এতিয়া আমি পাই মেলি শৰাই ভাগ কিনি ল'ব লাগিব। ইয়াতে মই শৰাই ভাগ কিনি ল'লোঁ। এতিয়া আমি ভিতৰলৈ যাম। ভিতৰৰখিনি দেখাম আপোনালোকক মন্দিৰৰ। মন্দিৰৰ সন্মুখৰ পৰা মই ভিডিঅ'টো কৰি দেখাইছোঁ। এয়া চাওক, চাৰিওফালে গছ গছনি, ইমান সুন্দৰ পৰিৱেশ। বহুতো মানুহ আহে ইয়াতে। আৰু আপোনালোকো যদি কোনোবা যোৱা নাইকিয়া, যাবলৈ নিশ্চয় নাপাহৰিব। কিমান মানুহ, ইমান ধুনীয়া পৰিৱেশ। সঁচাকৈ মনটো ইমান পৰিৱৰ্তন লাগি যায়। এই যে আপোনালোকে দেখিবলৈ পাইছে ৰঙা ফিটা বন্ধা গছ কেইজোপা, তাতে বোলে মানুহে ৰঙা ফিটা বান্ধিলে নিজৰ মনোকামনাসমূহ পূৰ্ণ হয় বুলি কয়। ময়ো বান্ধিম শেষলৈ। এতিয়া যিহেতু আহি পাইছোঁহি, প্ৰথমতে আমি দি ল'ব লাগিব চাকি ভাগ। এতিয়া আমি চাকি ভাগ দিবৰ বাবে এই যে দেখাইছোঁ চাকি জ্বলি আছে, এই তাতে আমি চাকি জ্বলাই ল'ব লাগিব। তাৰপিছত আমি চাকি দিহে শৰাই আগবঢ়াবলৈ যাব লাগিব। গুৰুজনাই কৈ গৈছে কলি ধৰি না, শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ। এতিয়া মই দেখাবলৈ লৈছোঁ আপোনালোকক। এই যে মই দেখাইছোঁ, এয়া দেখিছে আপোনালোকে মন্দিৰ ভাগ। এতিয়া মই যে দেখাইছোঁ, এই মন্দিৰ ভাগতে আপোনাৰ শৰাই কাৰ্যখিনি কৰা হয়। আৰু আজিকালি শৰাই দিবৰ বাবে লাইন কৰিবলগীয়া হয়। মই লাইনটো আপোনালোকক দেখাম। আপোনালোকক আকৌ এবাৰ মই ধুনীয়াকৈ দেখুৱাই দিছোঁ চাৰিওফালৰ পৰা। কিমান মানুহ আহিলে চাই লওক আপোনালোকে। সেই ঘৰতে শৰাই কাৰ্য কৰা হয়। আৰু তলত যে দেখিছে আপোনালোকে, এই মানুহ এজনে কিবা কাম কৰি আছে, নাৰিকল ভাঙিছে একচুৱেলি। সেই তাতে আপুনি নাৰিকল শৰাই দিয়াৰ পাছত যিটো পূজাৰ নাৰিকল থাকে, নাৰিকলসমূহ তাতে ভঙা হয়। শৰাই দিবৰ বাবে যিহেতু লাইন কৰা হয়, মই লাইনটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু। এতিয়া আগতে তেনেকুৱা লাইনৰ কোনো কথা নাছিলে, এতিয়া লাইন কৰিবলগীয়া হয়। আৰু বহুতো ভালেই হয়। আগতে যিহেতু শৰাই দিবৰ বাবে ওপৰা ওপৰি হয়, এতিয়া নিৰ্দিষ্ট একাদি ক্ৰমে লাইন কৰি কৰি শৰাই দিব লাগে। চক লাইনটো আপোনালোকে, মই যিহেতু লাইনত আছোঁ, ভালকৈ ভিডিঅ'টো কৰিব পৰা নাই। এয়া চক কিমান দীঘল লাইন। এতিয়া আমাৰ শৰাই সঁফুৰা দিয়া কাৰ্যখিনি তাত হৈ গ'ল। আমি আহিলোঁ। মাজৰখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ বাৰু। খোৱা মেলাখিনি যিহেতু অকণমানি ছোৱালী এজনী আছিলে মোৰ লগত। এতিয়া আমি খাই বৈ পালোঁহি আপোনাৰ গৰম পানীত এয়া চাওক, গৰম পানীটো কি সুন্দৰ পৰিৱেশ, চাফ চিকুণ। আজিকালি আকৌ গৰম পানীলৈ সোমাবৰ বাবে আপোনাৰ ওলমা দলং চাবৰ বাবে টিকেট কাটিব লাগে। আগতে তেনেকুৱা টিকেট কটাৰ ছিষ্টেম নাছিলে, এতিয়া আপোনাৰ টিকেট কাটিবলগীয়া হয়।
বেছি নহয়, এজনৰ 20 টকাকৈ তেনেকৈ টিকেটটো কটা হয়। প্ৰায়খিনি মানুহে গম নাপায়, ময়ো গম নাপাইছিলোঁ, সেইটো কাৰণে আপোনাক জনাবলৈ চেষ্টা কৰিলোঁ। এয়া চাওক, আমি টিকেট কাটি মেলি গৰম পানী অভিমুখে যাত্ৰা কৰিছোঁ। কি ধুনীয়া পৰিৱেশ। এই যে দেখিছে বগা ৰঙৰ ৰং দি থোৱা আছে, সেয়াই হৈছে গৰম পানী। এতিয়া মই গৰম পানী চুই চাবৰ বাবে গৈ আছোঁ, আপোনালোকে চাই থাকক। এয়া আমি পাই গ'লোহি গৰম পানী। দেখিছেনে কি ধুনীয়া পানী, দেখিবলৈ পানীখিনি বহুতেই পৰিষ্কাৰ। কিমান ধুনীয়া চাৰিওফালে সুন্দৰ পৰিৱেশ। এয়া দেখিবলৈ পাইছে আপোনাৰ খুচুৰা পইচা 1 টকা 2 টকা তেনেকৈ 5 টকী এইবোৰ পৰি আছে চাগে তলত। মানুহবিলাকে যিহেতু আহে পইচা দি সেৱা কৰে। মই পানীটো চুই চাইছোঁ বাৰু, গৰমেই পাইছোঁ পানীখিনি। এতিয়া আমি ইয়াৰ ওলোমা দলঙত উঠিবলৈ লৈছোঁহে হয়। মোৰ অলপ ভয়ো লাগে ওলোমা দলংখনত উঠিবলৈ। কিমান মানুহ উঠিছে চাওকচোন আমি থকা দলংখনত। ভিডিঅ'টো বেছি বহল নকৰোঁ, এয়া ওলোমা দলঙত চাই কৰি আমাৰ হৈছেই। এয়া চাওক, আকৌ এবাৰ দেখুৱাই দিছোঁ প্ৰাগ। এয়া সকলো মানুহে এনেকৈ চাই মেলি তাতে জিৰণি লৈছে। আমাৰ ছোৱালীও খেলি আছে ধুনীয়াকৈ। এতিয়া আমাৰ গোটেইখিনি চাই হ'লেই, ভিডিঅ'টো বেছি দীঘলীয়া কৰা নাইকিয়া, আপোনালোকে চাই আমনি পাব বুলি। এয়া আমি ঘৰৰ অভিমুখে যাত্ৰা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে আকৌ এবাৰ কৈছোঁ, লাইক কমেণ্ট কৰি মোক উৎসাহ দিবলৈ নাপাহৰিব। বাই বাই। আৰু নেক্সট ভিডিঅ'টো পাম যদি চাবলৈ মন আছে আপোনালোকে মোক জনাব। বাই বাই। বাই বাই দিব এতিয়া, বাই বাই কৈ দিম। বাই বাই কৈ দিম। বাই বাই। আই লাভ ইউ কৈ দিম।